বন্ধুসকল নিশ্চয় আপোনালোকে ভালে আছে। আজি মই দীঘলীয়া নহয়, সৰু এটা কথা মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিব বিচাৰিছোঁ। ইতিমধ্যে আপোনালোক সকলোৱে জ্ঞাত যে সৰু সজাইত ইতিমধ্যে বিহুক লৈ যি বিশ্ব ৰেকৰ্ড, যি অভিলেখ, সেই অভিলেখ ইতিমধ্যে স্থাপন হৈছে আৰু যথেষ্টখিনি ইয়াৰ পৰা বিশ্ব দৰবাৰত বিহুৰ যি সুনাম বিয়পি পৰিছে। একে সময়তে ছ'চিয়েল মিডিয়াত দেখিবলৈ পোৱা গৈছে যে বহুতেই এই যি অভিলেখ, এই বিশ্ব অভিলেখ বা গিনিজ বুক অফ ৱৰ্ল্ড ৰেকৰ্ডত স্থান লাভ কৰা বিহুক লৈ এই বিষয়টোক বহুতেই নিগেটিভলি চাইছে, ঋণাত্মকভাৱে এই বস্তুটোক চাইছে। মই এই ক্ষেত্ৰত মোৰ ব্যক্তিগত এটা অভিমত মই দিব বিচাৰোঁ। যি সময়ত এটা বস্তুৱে ৰাষ্ট্ৰীয় পৰ্যায়ত চৰ্চা লাভ কৰে আৰু চৰ্চা লাভ কৰিলেই সেই বিষয়টো আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটতো চৰ্চা লাভ কৰে আৰু এই গিনিজ বুক অফ ৱৰ্ল্ড ৰেকৰ্ডত যেতিয়া স্থান লাভ কৰাৰ কাৰণে এই বিষয়টো যেতিয়া আলোচনা বিলোচনা হ'ল, চৰকাৰে যেতিয়া ঘোষণা কৰিলে, সেই সময়ৰ পৰাই নেশ্যনেল ইণ্টাৰনেশ্যনেল মিডিয়াবিলাকত এই বিষয়টো কিন্তু স্থান লাভ কৰিছে। অৰ্থাৎ বিহুৰ প্ৰচাৰ হৈছে, সমগ্ৰ ভাৰতবৰ্ষত ইয়াৰ বহল প্ৰচাৰ হৈছে, বিশ্ব দৰবাৰত বহল প্ৰচাৰ হৈছে আৰু আজি যি কৰ্তৃপক্ষ উপস্থিত থাকি পেলাই যি অনুষ্ঠান হ'ল, এইটো সমগ্ৰ বিশ্বতেই ডেফিনেটলি প্ৰচাৰ হৈছে আৰু ইয়াৰ পৰা বিহু অসমৰ যে জাতীয় উৎসৱ বা আৰু বিহুৰ দৰে এটা ইমান ধুনীয়া এটা নৃত্য, যে এটা আপোনাৰ লোকনৃত্য যে থাকিব পাৰে, সেই বিষয়টো সমগ্ৰ বিশ্বই আজি গম পাবলৈ সক্ষম হৈছে। ইয়াৰ পূৰ্বেও যদিও গৈছে, কিন্তু ইমান বহল আকাৰত বা ইমান 10 সহস্ৰাধিক প্ৰায় 11,000 নাচনীক লৈ যি আপোনাৰ এই বিহু অনুষ্ঠান, আৰু এই অনুষ্ঠান ইমান ধুনীয়া লগা হৈছে আৰু ইমান সংঘবদ্ধ, ইমান শৃংখলাবদ্ধ। গতিকে এই বিষয়টো লৈ আমি নিশ্চিতভাৱে আমি গৌৰৱ কৰিব লাগে আৰু যিসকলে নিগেটিভলি চাই আছে, সকলো বস্তুতে নিগেটিভ বস্তু এটা ওলাই আনিব নালাগে। আচলতে বিষয়টোক পজিটিভলি চাব লাগে। হয়, এটা কথা হয় যে ইয়াত ধনৰ যি বিষয় আছে, সেইবিলাক কেলকুলেশ্যন, সেইবিলাকত মই যাব খোজা নাই। সামগ্ৰিকভাৱে এজন সাধাৰণ মানুহ হিচাপে এজন মানুহে কেনেকৈ এই বিষয়টো লৈছে, তাত যেতিয়া ঢোলত চাপৰ বাজিছে, যেতিয়া পেঁপা বাজিছে, যেতিয়া নাচনীয়ে নাচিছে, সেই মুহূৰ্ত কিমান ভাল লগা, সেই বস্তুটো যাৰ হৃদয়ত হেৰি হোৱা নাই, বুকুত যাৰ উফন্দি উঠা নাই, তেওঁ ডেফিনেটলি বহুত নিগেটিভলি চাব পাৰিব। কিন্তু ইয়াক মই বহুত পজিটিভলি চাইছোঁ আৰু বিহুক ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত যি প্ৰতিষ্ঠা বা ইয়াৰ যি সমগ্ৰ বিশ্বত ইয়াৰ চৰ্চা লাভ কৰাৰ ক্ষেত্ৰত এই কাৰ্যসূচীয়ে নিশ্চিতভাৱে সহায় কৰিব বুলি আশা কৰোঁ। আৰু সমান্তৰালভাৱে গামোচা, ঢোল, পেঁপা, লোকবাদ্য আৰু লোকনৃত্য, গোটেই বিষয়বিলাক, লোক সংস্কৃতি ক'বলৈ গ'লে এক কথাত অসমীয়া লোক সংস্কৃতিক ইয়াত বহুতকেইটা উপাদান ইয়াত ফুটাই তোলা হৈছে আৰু বিভিন্ন জনগোষ্ঠীৰ যি সাজ পোছাক, সেইবিলাকো ইয়াত ফুটাই তোলা হৈছে। ইয়াৰ বহুত স্বকীয়তা আছে আৰু সেই বিষয়বিলাক আগত ৰাখি ইয়াক ইমান ধুনীয়াকৈ যে উপস্থাপন কৰিব পৰা যায়, একেটা মঞ্চত যে হাজাৰ হাজাৰ নাচনী একেলগে নাচিব পাৰে, যে ঢোল বজাব পাৰে, প্ৰত্যেকৰ একেই হৈছে, কোনেও অলপো ডিফাৰেঞ্চ কৰা নাই, কোনেও চাপৰটো অলপ বেলেগকৈ মাৰা নাই, কোনেও পেপাৰটো অলপ বেলেগকৈ বজোৱা নাই, সকলো একেধৰণে নাচনীয়ে একেধৰণে নাচিছে। গতিকে এইটো ডেফিনেটলি গৌৰৱ কৰিব লগা এটা বিষয়। আৰু যিসকল ইয়াৰ লগত জড়িত, আপোনাৰ নাচনী শিল্পীসকল, যিমান শিল্পী আছে, সকলোলৈ মই আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু আজিৰ ভিডিঅ' ইমানতে শেষ কৰিছোঁ। ধন্যবাদ।